নমস্কাৰ মই উৎপল অন্তত অসমত আৰু কেতিয়াও এই কথাবোৰে ঠাই নাপাব বুলি ভবা হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনায়ে এই কথাবোৰৰ পৰা মানুহ দূৰত থাকিব বুলি ধাৰণা কৰা হৈছিল ভবা হৈছিল যে জুবিন গাৰ্গৰ চিতাৰ জুয়ে মানুহৰ মনৰ সকলো কলুকতা ধুই নিলে জীৱিত কালত জুবিন গাৰ্গে নোপোৱা অসমখন মৃত্যুৰ পাছত অন্তত মানুহে দিব আৰু সকলোৱে এইখনেই জুবিনৰ অসমখন বুলি কৈ গৌৰৱবোধ কৰিব কিন্তু দেশ আৰু ৰাজ্যত যেতিয়া এনেকুৱা কথাৰে ৰাজনীতি কৰা মানুহ থাকিব আৰু তাকে শুনি ভোট দিয়া মানুহ থাকিব তেতিয়ালৈকে এইখন অসমৰ কথা ক'ত কল্পনা কৰিব পাৰি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত ৰাজ্যজুৰি উঠা তদন্তৰ দাবীৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত বা ইয়ত পাৰ্টিত শ্যামকানু মহন্ত নাছিল মানুহ মুখ্যমন্ত্ৰীৰ কথাত পতিয়ন নগল আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ দাবী প্ৰবল হৈ গৈ থাকিল অৱশেষত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ এগৰাকী মূল অভিযুক্ত ৰূপে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ'ল শ্যামকানু মহন্তক তাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈতে অভিযুক্ত শ্যামকানু মহন্তৰ একাধিক ঘনিষ্ঠ মুহূৰ্তৰ ফটো ভাইৰেল হোৱাৰ পাছত মানুহে কাঠগড়াত তুলিলে হিমন্ত বিশ্ব শৰ্মাক তাৰ পাছত মুখ্যমন্ত্ৰীয়ে ক'লে যে শ্যামকানু মহন্তৰ হৈতে তেওঁৰ কোনো সম্পৰ্ক নাই ইফালে দিনে দিনে মুখ্যমন্ত্ৰী আৰু তেওঁৰ চৰকাৰৰ একাধিক মন্ত্ৰীৰ হৈতে শ্যামকানু মহন্তৰ ঘনিষ্ঠ ফটো আৰু ভিডিঅ' ভাইৰেল হৈ গৈ থাকিল লগতে পোহৰলৈ আহি আছে চৰকাৰে শ্যামকানু মহন্তক ক'ত কেনেকৈ সহায় কৰিছিল কিমান অনুদান দিছিল ইত্যাদি ইত্যাদি তাৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায় প্ৰদান সন্দৰ্ভত কৰা একাধিক মন্তব্যই তেওঁৰ স্ববিৰোধিতা উদঙাই দিছে সকলো ফালৰ পৰাই মুখ্যমন্ত্ৰীয়ে জুবিন অনুৰাগীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে কিন্তু ভবাৰ দৰে সফল হ'বলৈ সক্ষম হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অৱশেষত তেওঁ 7 অক্টোবৰত অনুষ্ঠিত কৰিলে অৰুণোদয় 3.0 কাৰ্যসূচী বিভিন্ন বিষয়েৰে জনতাৰ দৃষ্টি অন্যফালে নিবলৈ চেষ্টা কৰিলে মুখ্যমন্ত্ৰীয়ে দিলে 2024ৰ বিধানসভা নিৰ্বাচনৰ ৰাজনৈতিক প্ৰতিশ্ৰুতিও কিন্তু তাতো ব্যাপক সমালোচিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ জুবিন গাৰ্গক ন্যায় দিবলৈ মানুহে সন্দেহ প্ৰকাশ কৰা আটাইবোৰ লোককে ধৰিছো বুলি কৈও মানুহৰ ক্ষোভ প্ৰশমনৰ চেষ্টা কৰিছে যদিও মানুহ পতিয়ন যোৱা নাই মানুহৰ মনত এতিয়াও অনেক প্ৰশ্ন ফলত সন্দিহান হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেন আত্মবিশ্বাস হেৰুৱাই পেলাইছে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কৰা প্ৰচেষ্টা 40 লাখ মহিলাক অৰুণোদয় আঁচনি ৰন্ধন গেছৰ দাম হ্ৰাস সুলভ মূল্যত মিঠাতেল প্ৰদান আদি একাধিক প্ৰতিশ্ৰুতি প্ৰদান কৰিও 26ৰ নিৰ্বাচনৰ প্ৰতি নিশ্চিত হ'ব পৰা নাই মুখ্যমন্ত্ৰী ফলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আকৌ অৱতাৰণা কৰিলে মিয়াৰ প্ৰসংগ মিয়াৰ ভয় দেখুৱাই পুনৰ জনতাৰ আস্থা অৰ্জনৰ চেষ্টাত নামিল মুখ্যমন্ত্ৰী শুনক আজি কি ক'লে মুখ্যমন্ত্ৰীয়ে অসমত এইবাৰ যেতিয়া সেন্সাস হ'ব সেন্সাসৰ যেতিয়া ৰিজাল্ট ওলাব মোৰ কথা আজি আপোনালোকে লিখি ৰাখিব সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ যদি প্ৰজেকশ্যন কৰে যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব আৰু এইটো অসমৰ এটা বাস্তৱ সত্য সেই কাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ যোৱা 5টা বছৰ আমি কাম কৰিছোঁ অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব আজিয়ে মই ক'ব খোজা নাই কোন দুখন আইন কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন যি নহওক এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব আমি কিবা কিবি কৰি আছোঁ আগতকৈ স্থিতিটো ভাল হ'ব কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব প্ৰেছাৰত ৰাখিব লাগিব আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ তেতিয়াহ'লে এটা সময়ত ঠিক হ'ব আজিও গোৱালপাৰাতো নটিচ দি আছে বিহালীতো নটিচ দি আছে আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ চৰকাৰে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ইমানখিনি কৰিছো বুলি কোৱাৰ পাছতো মানুহক ইমান প্ৰতিশ্ৰুতি আৰু সুবিধা দিছো বুলি দাবী কৰাৰ পাছতো আকৌ কিয় তেওঁ এই মিয়াৰ প্ৰসংগ অৱতাৰণা কৰিব লগা হ'ল
অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমান কৰিছো বুলি দাবী কৰাৰ পাছতো আত্মবিশ্বাস হেৰুৱাই পেলাইছে নেকি